প্ৰচাৰতে কিন্তু আজি ইমানবিলাক সুবিধা থকা সত্ত্বেও প্ৰচাৰৰ ক্ষেত্ৰত আমি আৰু বেছি যত্ন কৰিবলগীয়া হৈছে নমস্কাৰ প্ৰথমে সমূহ ধেমাজিবাসী ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ আজি আমি উপস্থিত আছোঁ ধেমাজি কোৰ্ট ফিল্ডত আহিছোঁ এক বিশেষ কাৰণত আৰু সেয়া হৈছে যৌৱনে আমনি কৰে দ্বিতীয় লক্ষ্মীনাৰায়ণ ফিল্মছৰ নৱ প্ৰযোজনা আৰু নিবেদন যৌৱনে আমনি কৰে দ্বিতীয়ৰ যি শুভমুক্তি হ'ব 2 জানুৱাৰী 2026ত সেই ছবিখনৰ প্ৰচাৰৰ বাবে আজি আহি উপস্থিত হৈছোঁহি ধেমাজিত 1998 চনত প্ৰথমখন যৌৱনে আমনি কৰে মুক্তি লাভ কৰিছিলে মৃতপ্ৰায় অৱস্থা অসমীয়া ছবি জগতৰ তেতিয়া হঠাতে বাণিজ্যিক দিশটোৰ ফালৰ পৰা সাংঘাতিক এটা সুন্দৰ ব্যৱসায় কৰিছিলে সেই ছবিখনে অসমৰ ৰাইজে হিলদোল ভাঙি ছবিগৃহলৈ আহিছিলে যদিও বা প্ৰচাৰৰ আহিলা আছিল কেৱল বাতৰি কাকত মুখৰ প্ৰচাৰতে ইমান মানুহ দৰ্শকে আকোৱালি লৈছিলে সেই ছবিখন 25 বছৰ অতিক্ৰম কৰাৰ পিছত মোৰ পিতৃ প্ৰযোজক পৰিচালক সেই ছবিখনৰ অশোক কুমাৰ বিষয়াদেৱে চিন্তা কৰিলে যে ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব উদযাপন কৰোঁতে তেখেতে ঘোষণা কৰিলে যে যৌৱনে আমনি কৰে দ্বিতীয় বুলি সিকুৱেল কৰা হ'ব সেয়ে আমি তেনেধৰণৰে আগবাঢ়িলোঁ মোৰ পিতৃৰ সদায় এটাই কথা যে নতুনক আমি উলিয়াব লাগিব নতুনক আমি সুযোগ দিব লাগিব আৰু নতুনক লৈ আগবাঢ়িব লাগিব যেনেকৈ যিমান পাৰোঁ প্ৰায় 27 গৰাকী মানক আমি এই ছবিখনত অন্তৰ্ভুক্ত কৰিছোঁ প্ৰথমখনৰ কাহিনী ভাগে আগবঢ়াই লৈ অনা হৈছে মূল কাহিনী ভাগ সেইখিনি সময়ত যৌৱনে আমনি কৰিলে প্ৰেমৰ কেনেকৈ প্ৰেম নিবেদন কৰা হয় বা সেইখিনিৰ সময়ৰ আবেগ অনুভূতি প্ৰেমক লৈ আৰু এতিয়াৰ আবেগ অনুভূতি য'ত ইমান বেছি ধৰক যান্ত্ৰিকতা কোলাহল মোবাইল ফোনটো আছে হোৱাটছএপত মেছেজ দিলেই হৈ যায় সেই যে আজিৰ সমাজৰ প্ৰতিচ্ছবিখন ধুনীয়া ধুনীয়া সামাজিক বাৰ্তা কঢ়িয়াই আনিব এই ছবিখনে সহজ সৰল এখন মিঠা ছবি কোনো তাত অতিৰঞ্জিত একো নাই কৃত্ৰিমতা নাই এখন মিঠা ছবি সপৰিয়ালে একেলগে উপভোগ কৰিব পৰা এখন ধুনীয়া ছবি যৌৱনে আমনি কৰে দ্বিতীয় সমগ্ৰ অসমবাসীলৈ আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এটি মাথো অনুৰোধ 2 জানুৱাৰী 2026ত ছবিগৃহলৈ আহি আছে যৌৱনে আমনি কৰে 2 মই যোনটো চৰিত্ৰ অভিনয় কৰিছোঁ সেইটো বিৰাট উৎপতীয়া মানে বদমাছ ল'ৰা এটা আৰু অকল বদমাছেই বুলি নহয় মই মোৰ থ্ৰুদিও বহুতখিনি সামাজিক বাৰ্তা দিম আৰু ফিল্ম ছবিখনেও বহুতখিনি সামাজিক বাৰ্তা দিব অকল সামাজিক বাৰ্তা বুলিয়ে নহয় কিছুমান বন্ধুত্ব দেখাব আপোনালোকে ফিল্মখনত ৰোমাঞ্চ দেখা পাব নৱৰস দেখা পাব এই ফিল্মখনত আপোনালোকে হাঁহি কান্দোন সকলোবোৰ ৰস দেখা পাব এই ফিল্মখনত গতিকে আহক আমাক ফিল্মখনত ছাপোৰ্ট কৰক যৌৱনে আমনি কৰে 2 জানুৱাৰীত আহি আছে অসমীয়া বোলছবিৰ যি সোণালী যুগ পুনৰ ঘূৰি আহিছে বুলি আমি অনুমান কৰিছোঁ এতিয়া দেখিছোঁ অসমৰ প্ৰত্যেকটো হলতে আমাৰ অসমীয়া বোলছবি চলিব ধৰিছে লক্ষ্মী ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা যৌৱনে আমনি কৰে 2 যিখন 2 তাৰিখে ৰিলিজ হ'ব এই ফিল্মখন মই ইতিমধ্যে জানিব পাৰিছোঁ যে যৌৱনে আমনি কৰে প্ৰথমখনৰ যি 98 চনৰ ৰিলিজ হৈছিল তাৰ লগত সংপৃক্ত ৰাখি 3টা জেনেৰেশ্যনক প্ৰতিনিধিত্ব কৰি এখন চিনেমা বনাইছে যিখন চিনেমাই নৱপ্ৰজন্মৰ মাজত যথেষ্ট আদৰ লাভ কৰিব বুলি আমি আশাবাদী